আপোনালোকৰ বাবে এটা বেলেগ ধৰণৰ ভিডিঅ' বনাই আনিছোঁ। মই বহুত ভিডিঅ' বিবাহৰ ওপৰত বনাইছোঁ আৰু আপোনালোকে বহুত চেষ্টাও কৰিছে নিশ্চয় আপোনালোকৰ ঘৰৰ ছোৱালীজনীৰ বিয়াৰ বাবে, কিন্তু হয়তো সফল হোৱা নাই। গতিকে এনেকুৱা আজি এটা মই কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ, যিটো কথা আমাৰ বাস্তুশাস্ত্ৰৰ ওপৰত জড়িত হৈ আছে। হয়তো আপোনালোকৰ ঘৰখনত বাস্তুশাস্ত্ৰৰ ওপৰত এনেকুৱা কিবা এটা ভুল হৈ আছে, যাৰ কাৰণে বিবাহৰ উপযুক্ত ছোৱালীজনীও বিবাহ হোৱা নাই। গতিকে মই এইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। যথেষ্ট পঢ়া শুনা শিক্ষিত ভাল ছোৱালী, ইনকম যথেষ্ট হোৱাৰ পাছতো বহু ছোৱালী বিবাহ নহয়। দেখাত ধুনীয়া বহুত যুৱতী আছে, কিন্তু বিবাহৰ ক্ষেত্ৰত নানা ধৰণৰ সমস্যাই দেখা দিয়ে। জ্যোতিষীয়েও সকলো চাই পেলাই ঠিক আছে বুলি কোৱাৰ পাছতো বিবাহ নহয়। কিন্তু কাৰণটো কিয়, সেই কাৰণটো বিয়া নোহোৱাৰ মই আজি তাৰ বিষয়ে জনাব বিচাৰিছোঁ আপোনালোকক। বহু কাৰণত দেখা যায় যে বাস্তু দুখ থাকিলে বাস্তু কাৰণতো আমাৰ বিয়াৰ ক্ষেত্ৰত প্ৰব্লেম দেখা যায়। গতিকে ছোৱালীজনীৰ ৰাতি শোৱা ৰুমটোতো এই বাস্তু দুখৰ কাৰণে কিছুমান কাৰণ থাকে। দিশ থাকে পূব, পশ্চিম, উত্তৰ, দক্ষিণ, আৰু প্ৰতিটো দিশৰে কিছুমান গুণ, নিজস্ব গুণ থাকে। উত্তৰত ধৰক বায়ুকোণ, তাৰপাছতে অগ্নিয় কোণ, এনেকৈ বিভিন্ন ধৰণৰ কোণৰ কিছুমান তাৎপৰ্য থাকে। কিন্তু বিয়াৰ ক্ষেত্ৰত যিজনী ছোৱালী তেওঁৰ বেডৰুমটো কোন দিশত আছে সেইটোৰ ওপৰতো অবিবাহিত ছোৱালীজনীৰ ওপৰত কিছুমান এনেকুৱা কথা থাকে যে তেওঁক বিবাহটো বাধা আহিছে কিয়, কাৰণ বাস্তু দোষৰ কাৰণে। যদি অবিবাহিত ছোৱালীজনী থাকিবলৈ আপুনি যিটো ৰুম দিছে সেইটো পূব দিশত হয়, তেতিয়াহ'লেও বাৰে বাৰে বাধা দেখা যায়। গতিকে উপযুক্ত বয়স হোৱাৰ পাছতো যদি আপুনি ছোৱালীজনীৰ বিবাহ হোৱা নাই, নিশ্চয় বাস্তু দোষৰ ফলতে হৈছে। গতিকে উত্তৰ পূব দিশৰ ৰুমটো আপোনালোকে চেঞ্জ কৰিবলৈ চেষ্টা কৰা উচিত। উত্তৰ পূব দিশটোৰ পৰা ছোৱালীজনী য'ত শুই আছে বা যদি উপায় নাই আপোনালোকে ৰুমটো চেঞ্জ কৰিব নোৱাৰে, তেতিয়াহ'লে বিচনাৰ পজিশ্যনটোৱে চেঞ্জ কৰি দিব, যাতে বিচনাখন বেলেগ এটা দিশলৈ লৈ যায়। কাৰণ আমিতো ঘৰটো ভাঙিব নোৱাৰোঁ বা বেলেগ এটা দিশত তেনেকুৱাভাৱে কেতিয়াবা চাই পেলাই বনোৱা নহয়। গতিকে আপোনালোকে ঘৰটো চেঞ্জ নকৰি বিবাহৰ উপযুক্ত ছোৱালীজনী যিখন বিচনাত শুৱে সেই বিচনাৰ পজিশ্যনটো চেঞ্জ কৰিব পাৰে। তেতিয়াও দেখিব আপোনালোকৰ বিবাহৰ যি প্ৰস্তাৱ নাকচ হৈ আছে বা তেওঁ বিবাহত মন দিয়া নাই, নিজে হ'লেও বহু ছোৱালীয়ে মন নকৰে, উপযুক্ত বয়সত বা বহু মন কৰি থাকিলেও বিবাহৰ সময় নিমিলে। তেনেকুৱা ক্ষেত্ৰত দেখিব আপোনাৰ সেই প্ৰস্তাৱ আহিছে আৰু বিবাদ বঢ়াত আগ্ৰহ প্ৰকাশ কৰিছে ছোৱালীজনীয়ে। গতিকে সেইটো কথা মন কৰা উচিত। এতিয়া কথা হ'ল কোনটো দিশত শুৱাব। যিকোনো দিশ এটাতেই শুৱাব পাৰে, কোনো কথা নাই, কিন্তু চাউথ ইষ্ট দক্ষিণ পূব দিশটো ভাল। গতিকে আপোনালোকে ট্ৰাই কৰিব দক্ষিণ পূব দিশটোৰ ফালে তাইৰ ৰুমটো দিবলৈ, নহ'লে সেইফালে মূৰ কৰি পেলাই বিচনাখন দি সেইফালে শুৱাবৰ কাৰণে। তেতিয়া বিবাহৰ যদি বাধা আহি আছে সেই বাধাটো খুব সোনকালে আঁতৰিব। উত্তৰ ফালে এনেও আমি যিকোনো মানুহে মূৰ থৈ শুব নালাগে। গতিকে উত্তৰ ফালে মূৰ কৰি নিজে শুৱা অনুচিতেই, যিকোনো মানুহে শুব নালাগে। তাৰোপৰি ছোৱালীজনী আপোনাৰ ৰুমটো চেঞ্জ কৰাৰ পাছত দেখিব তেওঁ নিজে বিবাহৰ মন কৰিছে বিবাহ বঢ়াত, আৰু নহ'লেও যিকোনো বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিছে, খুব সোনকালে বিবাহ হোৱাৰ কাৰণে আপোনালোকৰ ঘৰলৈ সুখবৰ আহিছে আৰু আপোনালোকৰ চিন্তা দূৰ হৈছে। গতিকে বন্ধুসকল, মই আৰু এটা কাৰণ ক'ম। খোৱাৰ পজিশ্যনটো ক'লোঁ, বাস্তু দোষৰ কাৰণে আমাৰ যিখিনি আহি আছে প্ৰব্লেম, সেইখিনি মই ক'লোঁ। আৰু এটা পজিশ্যনৰ চেঞ্জ কৰিবলৈ ক'ম, সেইটো পজিশ্যন চেঞ্জ কৰি আপুনি যথেষ্ট সুফল পাব পাৰে। বিবাহ আদি আমাৰ বহুখিনি আমাৰ বাস্তুশাস্ত্ৰৰ ওপৰত ডিপেণ্ড কৰে। যিমান চেষ্টা কৰাৰ পাছতো যদি আপোনালোকৰ বিবাহখন নহয়, গতিকে এটা পজিশ্যনৰ কথা ক'লোঁ মই। আৰু দ্বিতীয়টো কৈছোঁ আপোনাৰ আইনাখন, মিৰৰখন। ছোৱালীজনীয়ে যোনফালে আইনাখন চায় তাৰ যদি চাউথ ইষ্ট দক্ষিণ পূবত আইনাখন নাৰাখিব, দক্ষিণ পূবৰ বদলি বেলেগ জেগাত ৰাখক। দক্ষিণ পূবৰ ফালে যাতে ছোৱালীজনীয়ে আইনা চাই ফণি নকৰে, নিজকে সাজপাৰ নকৰে, সেইটো মন কৰিব। বিবাহৰ যি দূৰ আছে, বাধা আছে, আপোনালোকৰ ঘৰখনৰ ছোৱালীজনীয়ে সকলো আঁতৰিব। হয় বন্ধুসকল, আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। প্লিজ মোৰ ভিডিঅ'টো মই যিহেতু আপোনালোকৰ বাবে কোনো পইচা নোলোৱাকৈ ভিডিঅ'টো বনাইছোঁ, তৈয়াৰ কৰিছোঁ আপোনালোকৰ বাবে, মোৰ চেনেলটো প্লিজ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক, যাতে ময়ো পুনৰ আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে মই উৎসাহিত হওঁ। গতিকে মোক ইমানটো সহায় কৰক যে মোৰ চেনেলটো আপোনালোকে ইনফৰমেশ্যন লিংক চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু যদি কিবা সুধিবলগীয়া থাকে মই চেষ্টা কৰিম আপোনালোকক কমেণ্টৰ জৰিয়তে মোক সুধিব। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।